এয়া হ'ল বিল্ডিঙৰ ওপৰত বিভিন্ন ধৰণৰ শাক পাচলি ফল মূলেৰে ভৰা এখন বাগিচা য'ত মামাই তৈয়াৰ কৰিছে পাঠশালাতে ঘৰ পাঠশালা টাউনত তো সিহঁতে আৰু এনেকুৱা জেগাও নাই যে শাক পাচলি ৰুব ফল মূল ৰুব সেয়েহে বিল্ডিঙৰ ওপৰতে এইবিলাকৰ খেতি কৰিছে ধুনীয়া হৈছে খেতিবিলাক আম আছে পালেং শাক ৰঙালাও জ্বলা ভেন্দি বিভিন্ন ধৰণৰ শাক পাচলি আছে আলু কবি এইবিলাক হ'ল আলু এয়া কবি আৰু বাকী নাজানো কি গছ এইবিলাক এয়া ওলকবি বন্ধাকবি এয়াই আৰু